Hello everyone. আজি আমাৰ স্কুলত ক্লাছ 8ৰ ষ্টুডেণ্টখিনিৰ বিদায় সভা অনুষ্ঠিত কৰা হৈছে। সিহঁতে এনেকৈ সকলোৱে লাইন পাতি কোনবা টিচাৰৰ পৰা সিগনেচাৰ কৰাইছে, বাকি লগৰখিনিয়ে কিবা কিবি লিখি দিছে। মানে সিহঁতৰ কাপোৰৰ একদম অৱস্থা নাই। আৰু বিদায় সভাৰ লগতে আমাৰ আজি বাৰ্ষিক ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰাইজ ডিষ্ট্ৰিবিউচনটো একেলগে অনুষ্ঠিত কৰা হৈছে। আৰু এয়া ক্লাছ 8ৰ ষ্টুডেণ্টখিনিৰ স্কুললৈ বুলি সৰু উপহাৰ বুলি ক'ব নোৱাৰি। সিহঁতে ইমান ধুনীয়াকৈ এখন সফুৰা আৰু লগতে আমাৰ মৰমৰ জুবিনদাৰ এটা ফটো ফ্ৰেম আৰু তেনেকৈ বহুতখিনি বস্তু আৰু এনেকৈ তেওঁলোকে এখন গামোচাৰে সকলোকে সম্বৰ্ধনাও জনাইছে। আৰু এয়া প্ৰাইজ ডিষ্ট্ৰিবিউচন হৈ আছে। যিহেতু আমাৰ খেল হৈ যোৱা অলপ টাইম হৈছিলে, কিন্তু প্ৰাইজ ডিষ্ট্ৰিবিউচন হোৱা নাছিলে। এতিয়া স্কুলৰ পৰা ঘৰ আহি পালোহি। বতৰটো খুব ঠাণ্ডা আছিলে, বতাহ মাৰি আছে। যিহেতু এতিয়া আমাৰ ৰমজান মাহ চলি আছে আৰু ইফতাৰ বনাব লাগিব। স্কুলৰ পৰা আহি এনেকৈ অকণমান ৰেষ্ট লৈ ল'লোঁ। ইমানেই ঠাণ্ডা পৰিছে যে একদম মোজা লগাই লৈছোঁ। আৰু এইফালে মই বনাই আছোঁ পকৰি আৰু লগতে মোৰ ফেভৰেট কাষ্টাৰ্ড বনাই আছোঁ। আৰু এইফালে অকণমান চিকেনো বনাই থকা হৈছে। আৰু ভিডিঅ'টো